আহি উপস্থিত হৈছো মই ইয়াত মানে ক'ত জানে নে ৰব কৈ আছো হাই হেল্ল' This is Asif blogger. Okay, सबसे पहले तो good morning each and everybody. Blog to start কৰি দিছো morning 6 বজাৰ লগে but ending কেতিয়া দিম চাই থাকক গোটেই দিনটো ব্লগ বনোৱা নাই but ৰাতি 7টা হোৱাৰ লগে ব্লগ বনোৱা স্টাৰ্ট বাহ क्या ব্লগাৰ হে গোটেই দিনটো ব্লগ বনোৱা নাই ৰাতি ওলাই গৈছে ব্লগ বনাবলৈ গোটেই দিনটো মই কি কৰিছো আপোনালোকৰ জানিব মন গৈছে চাগে অলপ গোটেই দিনটো মই বহি 4GB MB হ্যাক কৰি দিছো মোবাইল টিপি বাট ইমান ৰাতি বসন্তীখনক লৈ ক'ত গৈ আছো A to Z আপোনালোকৰ মাজত শেয়াৰ কৰি আছো শেয়াৰ নকৰিম কিয় আপোনালোকে তো মোৰ ফ্যামিলি হয় আহি উপস্থিত হৈছো মই ইয়াত মানে ক'ত জানে নে ৰব কৈ আছো আৰু এইফালে আছে তৌফিক ব্লগছ হেল্প আপোনালোকে চাগে বহুতে চিনি পাইছে তৌফিক ব্লগছ হেল্প মানুহক সহায় কৰে এই দাদাজনে বিশেষকৈ হেল্পিং ভিডিঅ' বেছিভাগ বনায় এণ্ড মানুহক সহায় কৰে সমাজৰ কাৰণে এটা ভাল কাম কৰি আছে যেহেতু মই সাপোর্ট কৰা ভিডিঅ' বনাও আপোনালোকে নিশ্চয় চাই আৰু ইয়াত আহি গম পালো তেওঁলোকে সবেই বলে মোৰ ভিডিঅ' চাই আপোনালোকে যেনেকুৱা ধৰণৰ সাপোর্ট কৰি আছে মোক তেনেকুৱা ধৰণৰ সাপোর্ট কৰি গৈ থাকক এণ্ড মজা ভিডিঅ' আপোনালোকৰ মাজত উপহাৰ দি থাকিম এণ্ড আৰু লগতে লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে মানে বয় লগ পাইছো নতুন ভিডিঅ'